হাগ্ৰামা মহিলাৰ যে আনুকূল্য এতিয়া চিফ হৈ আছে এতিয়া মানে মানিব বিচৰা নাই এতিয়া হাৰিব বাকী প্ৰমোদ বড়ো আহিছে কিবাবাৰো আহিছে আকৌ গৈছেগৈ তেনেকৈ এইবাৰো যাবগৈ এই বিষয়টো এতিয়া চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সুদীৰ্ঘ 17 বছৰ এই BTCৰ দায়িত্বত আছিলে 2003 চনত যেতিয়া BTC একৰ্ড হৈছিলে তাৰ পিছৰ পৰা তেখেতে একচ্ছত্ৰী নায়কৰ দৰে এই অঞ্চলত শাসন কৰিছে আৰু শোষণো কৰিছে লগত অবাধ দুৰ্নীতি কৰিছে লুণ্ঠন কৰিছে আৰু যেতিয়াই দেখা পাইছে যে এই তেখেতৰ গাদী গুচি গ'ল গুচি যোৱাৰ কাৰণে এতিয়া ক্ষমতাই মূৰত ধৰা বুলি যেটো কথা কয় ঠিক তেনেদৰে তেখেতে যিবিলাক মন্তব্য কৰি আছে যথেষ্ট টুলুঙা মন্তব্য দিছে এতিয়া আনঅফিচিয়েলি কেনেকৈ তেওঁ মানে চিফ হৈ থাকিব নিৰ্বাচিত জনপ্ৰতিনিধি এজনেহে চিফ হ'ব পাৰে গতিকে তেখেতে এতিয়া চিফ হৈ থকা নাই বিভ্ৰান্ত আৰু ৰাইজক কৰিব নালাগে আৰু অনাগত সময়ত কোভিড-19 যোৱাৰ পিছতেই অৰ্থাৎ কৰোনা ভাইৰাছৰ যি ত্ৰাস যোৱাৰ পিছতেই নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত আপোনালোকে নিশ্চয় দেখা পাব যে প্ৰকৃততেই মানুহে কাক বিচাৰিছে আৰু ইতিমধ্যে পৰিৱৰ্তনৰ জোৱাৰ উঠিছে আৰু নৈতিকভাৱে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ইতিমধ্যে পৰাজয় হ'ল তেখেতৰ লগতো এতিয়া বিশেষভাৱে মই দেখা নাই যে তেখেতৰ পুৰণি যিমান সতীত্ব আছিলে তেখেতৰ লগতো দেখা নাই বিভিন্নজনে বিভিন্ন ঠাইত গৈ পেলাই নিজে নিজে এংগেজ হৈ গৈছে বিভিন্ন সম্পত্তিবিলাক গঢ়ি পেলাই নিজৰ ব্যৱসায়ত ব্যস্ত হৈ পৰিছে আল্টিমেটলি তেওঁৰ মানে এতিয়া মানে গাদী যোৱাৰ কাৰণেই এতিয়া মুখত যি আহিছে তাকেই কৈছে আৰু এইটো মানি ল'বও খোজা নাই যে তেওঁ যে চিফ হৈ থাকিব নোৱাৰে এইটো মানি ল'ব খোজা নাই আৰু আমাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত BTCত আৰু প্ৰস্তাৱিত BTR অঞ্চলত এক নতুন চৰকাৰ আহিব আৰু প্ৰগতিশীল চৰকাৰ আহিব ন্যায়সংগতভাৱে আমাৰ চৰকাৰ চলিব আৰু বিশেষভাৱে আমাৰ গুড গভাৰ্নেন্স চলিব ভাল কনফিডেন্স ইমান কনফিডেন্স কিয় যে UPPLৰ চৰকাৰ হ'ব প্ৰমোদ বড়োৰ চৰকাৰ হ'ব কিয় আপোনাৰ এই কনফিডেন্স এই কনফিডেন্স খালি নহয় ৰাইজৰ কথা কৈ আছোঁ আপোনালোকে জানে যে প্ৰতিগৰাকী MCLA ভইচ অফ কনষ্টিটুৱেঞ্চি হয় আমি যিহেতু MCLA হোৱাৰ পথত ৰাইজে আমাক যিহেতু ভোট দি জয়যুক্ত কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লৈছে আমাক জনাই আছে ৰাইজে যে আপোনালোকে খালি যিমান সোনকালে নিৰ্বাচন অনুষ্ঠিত হৈ যায় সিমান ভাল আমাৰ কাৰণে সেইকাৰণেই যে কোভিড-19 সোনকালে যোৱাৰ পিছতেই ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে সেই ৰাইজৰ সিদ্ধান্তটো আমি বেলট বাকচৰ জৰিয়তে খালি আমি ৰিজাল্টটো আনিব লাগে গতিকে কনফিডেন্স থাকিবই মথনগুৰি সমষ্টিত শাহজাহান আলী আহমেদক ৰাইজে কিয় ভোট প্ৰদান কৰিলে শাহজাহান আলী আহমেদ বুলিয়ে কথা নহয় সমগ্ৰ BTCত হাগ্ৰামা মহিলাৰীৰ অপশাসনৰ বাবে মানুহ বিতুষ্ট হৈ পৰিছে আৰু তাৰ কাৰণেই পৰিৱৰ্তন ৰাইজে বিচাৰিছে প্ৰকৃতপক্ষে যিহেতু পৰিৱৰ্তন বিচাৰিছে তাৰ কাৰণেই পৰিৱৰ্তনৰ স্বাৰ্থত মানুহে আমাক ভোটদান কৰিব আৰু সমগ্ৰ BTR অঞ্চলত এই পৰিৱৰ্তন সংঘটিত হ'ব আমি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি আমি চৰকাৰ গঠন কৰিম